Hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব আৰু যদিহে ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তো আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইখনমান বোৱা চাদৰ, পকোৱা সূতা আৰু লগতে আছে আখি পকোৱা সূতাৰ। তো আৰু এটা কথা এইখিনিতে যে মই যোৱা ছমাহমানৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আখি সূতাৰ চাদৰ। সেই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ফোন কৰি আছে বা মেছেজ কৰি আছে, চাদৰকেইখন বিচাৰি আছে। গতিকে সেই ভিডিঅ'টো দিয়া ছমাহমান হ'ল, এতিয়ালৈকে কাপোৰকেইখন নাই, বিক্ৰী হৈ গৈছে। কাৰণ বোৱা চাদৰ সকলোৱে বিচাৰি থাকে, আপোনালোকে গম পায়। এনেকৈ হ'লেও চাদৰকেইখনত বৈ এটোৱাৰ লগে লগে মানুহে বিচাৰিয়ে থাকে, যিহেতু বৈ এটোৱাৰ লগে লগে বহুতে লৈ ইয়াতেও মানে অফলাইনো। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই মোৰ ন'টিফিকেশ্যন যাব তেতিয়াই আপোনালোকে কণ্টেক্ট কৰিব এদিন বা দুদিনৰ ভিতৰত। তেতিয়া আপোনালোকে যিখনে বিচাৰে সেইখনে পোৱাৰ চান্সটো বেছি থাকে। গতিকে সেইখিনিয়ে ক'ব লগা আছিল। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে। এইখন হৈছে প্ৰথমখন পকোৱা সূতাৰ চাদৰ হয়। ইয়াতে এনেকৈ জোৰটোত দিয়া আছে, জাকি মূৰত বুলি কয় যিটো, তেনেকৈ ভৰাই দিয়া আছে ইয়াৰ আঁচলটো। গাড়ী দিয়া আছে আৰু আঁচলটো এনেকৈ কেইবাটাও কালাৰ দিয়া আছে।